এই বস্তুটো চিনি পাইছেনে কি হয় বাৰু এইটো কওকচোন আপোনালোকে अरे कहना क्या चाहते हो তো এই বাঁহৰ হয় বাৰু ভিতৰখন মাটিৰ হয় তো এইটো একচুৱেলি ধান ভৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয় আজিকালি প্ৰায় মানুহৰ ঘৰত মানে চিনি নাপায় বুলি ক'লেও বেয়া নহয় চ' এইটো অনা হৈছে এইটো কাৰণে এইটো বাচিবৰ কাৰণে নহ'লেতো ইয়াৰ নিগনি এনেকুৱাই উৎপাত কৰিছে চব বস্তা কুটি কাটি শেষ কৰি পেলাই চব বস্তা কুটি কাটি শেষ কৰি পেলাইছে চ' চাওক কেনেকুৱা লেতেৰা কৰিছে চব ধান পৰি অৱস্থা নাই তো সেইটো কাৰণে এনেকুৱা এটা আৰু এটা আনিছোঁ মানুহটো প্ৰায় কুটি কাটি শেষ কৰি পেলালে চব এইবোৰ ফালিলে देखा आपने लापरवाही का नतीजा है কৰি পেলালে সেইকাৰণে ইয়াৰ পৰা বস্তাবোৰ মানে যিমান পাৰোঁ ইয়াত ভৰাবলৈ চেষ্টা কৰিম তো চাওঁ কি হয় যদি ভালকৈ থাকে আৰু ভালে আৰু নহ'লেতো গোটেই ধান বৰবাদ হৈ যাব এতিয়া বস্তা বস্তা ধান মানে ধান কৰিবলৈ বেয়া লাগে ন সেইকাৰণে চ' এইটো আপোনালোকে চিনি পাই নাপায় জনাবচোন কমেণ্ট কৰি এই বস্তুটো বহুত দ থাকে এইটো মাটিৰে লিপা হয় চ' সেয়াই আৰু 20 minutes later. তো ফাইনেলি আমি এনেকৈ বনাই দিছোঁ আৰু এনেকৈ বনাই দিছোঁ আৰু এইবোৰ যিমান যি আছিলে সেইবোৰ চব মাৰি দিলোঁ বাঁহৰ দি পিনে এনেকৈ বনাই থৈ দিছোঁ তো ফাইনেলি চাংখন হ'লগৈ আৰু তাৰপিছত এনেকৈ এইবোৰ দি দিয়া হৈছে তাৰপিছত এই যে দেখিছে এইকেইটা তাত বহাই দিম আৰু এইটো এটা এইবোৰ গোটেইবোৰ ইয়াত দি পিনে থৈ দিয়া হ'ব এনেকৈ ভৰাই দিয়া হৈছে ধানবোৰ যাতে কেনেকৈ খাব নোৱাৰে সেইটো কাৰণে একদম ভৰাই দিয়া अभी मजा आएगा ना भिड़ो 1 hour later. তো ইয়াৰ ফাইনেল লুক আৰু এই ফাইনেল লুক চাওক আপোনালোকে এইকেইটা ইয়াৰ ওপৰত উঠাই দিয়া হ'ল আৰু এই দুটা উঠাই দিলোঁ মানে মাটিৰ পৰা উঠাই দিয়া হৈছে আৰু চাং দি পিনে তাৰপিছত এইবোৰ ধানবোৰ এনেকৈ দি দিলোঁ পূৰা ভৰ্তি ভৰ্তিকৈ চ' আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হয় আপোনালোকে এনেকৈ খাব পাৰে বজাৰত পাই যাব ক'ৰবাত ক'ৰবাত বনাই আৰু চবতে নবনাই খালি যিহেতু বস্তুটো ইমান সহজে পোৱা নহয়তো চ' আশা কৰোঁ আপোনালোকৰ অকণমান হ'লেও আইডিয়া এটা পাব যদি ধান কেনেবাকৈ বোলে হেৰি হয় নিগনি চিগনি লাগে তো ফাইনেলি হৈ গ'ল দুইটা ওপৰত উঠাই ধান ভৰোৱা আৰু কাম সামৰিলোঁ আৰু লাহেকৈ তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব যদি ভাল পায় লাইক এণ্ড শ্বেয়াৰ কৰি দিব और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए